गुस्सा हो गया? क्यों गुस्सा हो गया? আমি মানুহ জাতিবোৰে বেলেগক ক'ব যাওঁ সি বিপদত পৰি কেনে আমাৰ ওচৰত আহিছে, কিন্তু যেতিয়া তাৰ সম্পূৰ্ণ হৈ গ'ল বিপদবোৰ, যেতিয়া তাৰ বিপদ গুচি গ'ল সি আমাৰ পৰা আঁতৰি গ'ল। কিন্তু আমি বেলেগক কোৱাৰ আগতে নিজে কি সেইটো ভাবি চাইছোঁনে এইবাৰ বাৰু? আমি নিজে কেনেকুৱা কৰোঁ চাওকচোন। উদাহৰণস্বৰূপে মই এটা কথা কওঁ, আপোনালোকে ভাবিবচোন কথাষাৰ সঁচা কৈছোঁ নে মিছা কৈছোঁ মই। যেতিয়া আমাৰ লগত বহু টকা পইচা থাকে তেতিয়া আমি সোণৰূপ পিন্ধোঁ। যেতিয়া আমাৰ লগত ধৰক বিপদত আমাৰ কিবা কাৰণ পইচা পাতি নোহোৱা হৈছে, সেই সোণৰূপটো আমি বিক্ৰী কৰিবলগীয়া হৈছে বা কাৰোবাৰ তাতে সোণৰূপ নাথাকেই, তেতিয়া আমি পিতলক পিন্ধোঁ, হয়নে? আৰু যদি আমাৰ সেই দুখটো আকৌ পূৰণ হৈ যায়, আকৌ যদি আমাৰ ৰিটাৰ্ণ আকৌ ঘৰুৱা পইচাখিনি ঘূৰি আহি যায়, সেই পিতলখিনিক আমি পেলাই দিওঁ, নিপিন্ধোঁ। পিতল কোনে পিন্ধে বোলে, সোণৰূপ আকৌ আমি পিন্ধিবলৈ চেষ্টা কৰোঁ। কোনো বিপদৰ সময়ত আমাক কাণখন উদঙাই ৰখা নাই, হাতখন আমাক উদঙাই ৰখা নাই। কোনে সম্পূৰ্ণ কৰিছে হাত ভৰি অলংকাৰখন? এজনী তিৰোতাক কোনে অলংকাৰ কৰি ৰাখিছে? আমাক পিতলে। কিন্তু সেই পিতলকে আমি যেতিয়া আমাৰ অভাৱ পূৰণ হৈ যায় তেতিয়া আমি পিতলক বাদ দিওঁ। তে বেলেগক কিয় কওঁ? আমি নিজেই নিজকে চম্ভালিব নোৱাৰোঁ, নিজেই নিজৰ গুণবোৰ আমি বিচাৰ কৰিব নোৱাৰোঁ। আনৰ গুণবোৰ বিচাৰ কৰিবলৈ যোৱাটো আমাৰ কোনো উচিত নহয় বুলি ভাবোঁ মই। মোৰ কথাষাৰ কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা, লাইক এটা, ছাবস্ক্ৰাইব এটা কৰি দিব। মোৰ কওঁতে কিয় ভুলো হ'ব পাৰে, কিন্তু মোৰ মনত যিখিনি ভাৱ ধাৰণা চলি থাকে মই সেইবিলাকেই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ দেই। আজি এনেকুৱা এটা ভাৱ মোৰ ওচৰত আহিছে, চ' মই সেইটোৱে বিচাৰ কৰি দিলোঁ। কাৰণ মই এনেকুৱাই কৰিছিলোঁ চাগে এদিন। মই যেতিয়া পইচা আছিল নহয় সোণৰূপ বহুত পিন্ধিছিলোঁ। এতিয়া অৱস্থা যেতিয়া অলপমান আপোনাৰ তলৰফালে আহি যায় তেতিয়া মই সোণৰূপখিনি সামৰি কেনে পিতল পিন্ধিবলগীয়া হৈ যায়। এনেকুৱা বহুতৰ লগত হয় চাগে, বহুতে ভাবে চাগে। আৰু কি কয় আপোনালোকে ক'ব কমেণ্ট কৰি এটা। যিয়ে নহওক মই ৰাতিপুৱা উঠি ব্ৰেকফাষ্ট কৰিলোঁ আৰু ছোৱালীজনীৰ কথা শুনকচোন অলপমান, তাই কিনো কয়। পাপা নি कहाँ गया है पापा? कहाँ गया है पापा? पापा कहाँ गया है? हाँ? कल कहाँ गया था? रुस गया? क्यों रुस गया है? गुस्सा हो गया? क्यों गुस्सा हो गया?